ভণ্টি না নাচিবা বেয়া লাগে তাকে কলো তুমি বেয়া পালা চাগে বিহু নাচিলে যে ইমান মৰম লাগে সমনীয়াই তোমাৰ কথা সুধি থাকে মই নাজানো তোমাক দেখিবৰে পৰা মই নাজানো আজি কিছুদিনৰ পৰা ডিস্কো ভণ্টি নে নাচিবা বেয়া লাগে তাকে কলো তুমি বেয়া পালাই চাগে। মজা লাগিছে গানটো শুনি, একদম মজা লাগিছে গান শুনি। ধন্যবাদ। তহঁতক চাৰিটাক মই এনেকুৱা এটা প্ৰশ্ন সুধিম, যদি ক'ব পাৰ উত্তৰটো তেনেহ'লে আজি শৰ্মা দোকানত চাহ মই খুৱাম যা। পাঠেৰা কি কৰা গৈছে বে তই? যদি উত্তৰটো ক'ব পাৰ সঁচাকৈ মই চাহ খুৱাই দিম। আৰু চেকেৰা প্ৰশ্নটো কোৱা হা, উত্তৰটো কম দিয়া। থেকেৰা কচোন ক, প্ৰশ্নটো ক, উত্তৰটো কম দে। থেকেৰা ৰখি নেবি, জল্দি ক, তই একদম জল্দি কৈ দে। কোন প্ৰশ্নটো? কলা ঘোঁৰাত বগা মানুহে উঠি যায়, এজন নমাৰ পিছত আৰু এজন উঠিবলৈ যায়। যদি উত্তৰটো ক'ব পাৰ আজি একদম খাটাং চাহ খুৱাই দিম দে। পাঠেৰা কেনেকুৱা প্ৰশ্ন সুধিছে বে তই? দে যদি উত্তৰটো ক। ভাবিব লাগিব ৰ। আৰু থেকেৰা হাতী নেকি? এটা কাম কৰ, গংগা পানীত গা ধুই আহ। হাতী? আৰু থেকেৰা নাজানো কাৰণে সুধিছিলো, তই কিয় এনেকে ক'ব লাগে? প্ৰেমানন্দ কিবা ভাবি পাৰ পাইছনে? তাকে মই চাহ চিন্তা কৰি আছো বুজিছ। মাথা মাৰ। থেকেৰা উত্তৰটো পাইছো দে। উত্তৰ ক। তাৱা আৰু ৰুটি। বা পাইছ দে তই। পাইছো নে মই? তই পাৰিবি বুজিছ। থেকেৰা চাহ খাবি নে আজি? তহঁতক কিয় খুৱাম, নিপুক খুৱাম। তেনেহ'লে কৈছিলি কি আমাক চাহ খুৱাম বুলি? আৰে বুদ্ধেতক কথাটো বুজা নাই। বুদ্ধে ঠিক কথা কৈছে, আমাক চাহ খুৱাম বুলি কিয় কৈছিলি তই? যোনে জিকিব তাক খুৱাম বুলিয়ে কৈছো। চাহ তোলে চব পইচা লৈচোন। দে লৈছো দে। চিধা থাক, লগ পক নিবি। নমস্কাৰ। কেনে হ'ব তোমালোকৰ? আছো আৰু চাহ তেনেকৈ। দে হ'ব দে, আজি ক্লাছটো আৰম্ভ কৰোঁ। নিপু, কওক ছাৰ। তোক মই এটা বহুত বেলেগ ধৰণৰ এটা সাঁথৰ সুধিম, উত্তৰটো ক'ব লাগিব। সোধক ছাৰ। নাকত উঠি যাওঁ আৰু কাণত ধৰি তোমাক পঢ়াওঁ, উত্তৰটো ক। ছাৰ মই উত্তৰটো মুখত লৈ থকা নাই নহয়, অলপ ভাবি লওঁ ৰখক। দে অলপ ভাবি ল। ছাৰ উত্তৰটো পাই গলো। পালি যেতিয়া নকওঁ কিয়? ছাৰ চশমা। পাৰিছ। উত্তৰ বিচাৰোঁতে বেছি টাইম নলবি। ঠিক আছে ছাৰ। এতিয়া আহিছোঁ বুদ্ধাৰ ওচৰলৈ। বুদ্ধা, জনাব। নিপুৰ নিচিনা তোকো মই এটা সাঁথৰ সুধিম। ছাৰ ৰখি আছে কিয়? সোধক। ৰ'দ দেখি ওলাই আহোঁ, চাহ দেখি সোমাই যাওঁ, যেতিয়া মোক বতাহে স্পৰ্শ কৰে তেতিয়া মই আনন্দিত হওঁ, উত্তৰটো ক। ছাৰ অলপ চিন্তা কৰিব লাগিব ৰখক। দে চিন্তা কৰ। ছাৰ উত্তৰটো পাইছো। উত্তৰ পালে ৰখি নেবি, জল্দি ক। ছাৰ ঘাম পানী। পাৰিছ। চিন্তামণি, আছো দিয়ক ছাৰ। এইবাৰ তই কচোন, 4 আৰু 4 মিলি 8তকৈ কেতিয়া অধিক সংখ্যা হয়, উত্তৰটো ক। ছাৰ অলপ ভাবিব লাগিব। জল্দি ভাব। ছাৰ 44 দিয়ক, ইংৰাজীত হয় 44। পাৰিছ। প্ৰেমানন্দ, ছাৰ মই চুক্তিতে বহি আছো। তোকো মই এটা বেলেগ ধৰণৰ সাঁথৰ সুধিম, উত্তৰটো ক'ব লাগিব। ছাৰ সোধক। এটা হাতী যদি চুইমিং পুলত পৰি যায় তেনেহ'লে সি কেনেকৈ ওলাই আহিব? ছাৰ ভিজি পেলাই ওলাই আহিব। বা ই উত্তৰ দিছে দেই। প্ৰশ্ন কিবা এটা সুধিলে উত্তৰটো মিলাই হ'লেও কিবা এটা দিবই। দে হ'ব দে। থেকেৰা চাহফালে উঠিয়াচোন। ছাৰ মাতিছিলে কওক। তই এটা বিষয়ৰ ওপৰত এখন ব্যাখ্যা কৰি দিব লাগে, আৰু তোৰ বিষয়টো হ'ল পুৱা শোৱাৰ পৰা উঠি বিতৰ্ক কৰা উচিত নহয় কিয়। তই এই বিষয়টোৰ ওপৰত এখন ব্যাখ্যা কৰি দে। ঠিক আছে ছাৰ। নমস্কাৰ বন্ধু উপনিবেশীসকল, মোৰ নাম থেকেৰা। ছাৰে যোনটো বিষয়ৰ ওপৰত মোক এখন ব্যাখ্যা কৰিব দিছে বহুত বেছি গুৰুত্বপূৰ্ণ বিষয়। এই বিষয়টো হ'ল পুৱাৰ শোৱাৰ পৰা উঠি বিতৰ্ক কৰা উচিত নহয় কিয়। এই বিষয়টো বহুত মানুহে জানে, যোনসকলে নাজানে মই তেখেতসকলক ক'ব বিচাৰিছোঁ, আপোনালোকে মনোযোগ দি শুনি যাব। দিনটো আগত লৈ মানুহে যেতিয়া শোৱাৰ পৰা উঠে তেতিয়া মনটো ফৰকাল হৈ থাকে। সেই সময়ত কোনো কথাৰ বাবে বিতৰ্ক সৃষ্টি কৰিলে দিনটোৰ বাবে মনৰ অৱস্থা বেয়া হৈ পৰে। সেয়ে শোৱাৰ পৰা উঠাৰ পাছতেই কোনো বিতৰ্কৰ যেন সৃষ্টি নহয়, সেই কথা প্ৰতিজন ব্যক্তিয়ে মনত ৰাখিব লাগে। ইমানখিনিয়ে কোৱা মোৰ মহাগুৰু মৃত্যুনাৰায়ণলৈ আজি ব্যাখ্যাখন সামৰিছোঁ কৃষ্ণক চিন্তি। ছাৰ মোৰ ব্যাখ্যাখন কোৱা হৈ গ'ল দিয়ক। থেকেৰা, তোৰ ব্যাখ্যাখন শুনি পেলাই মোৰ বহুত ভাল লাগিল।
আজি বহুত দেৰি হৈ গ'ল আজি ক্লাছ ইমানতে সামৰণি মাৰিছোঁ তনে চব ঘূৰা ঘূৰি যা